নমস্কাৰ। আজি স্বৰচিত কবিতা এটা পাঠ কৰিম। আশা কৰোঁ সকলোৱে ভাল পাব আৰু কবিতাটো কেনেকুৱা হৈছে মন্তব্য কৰিবলৈ নাপাহৰিব। কবিতাৰ শিৰোনাম যুগবোৰে কামোৰ নমৰা হ'ল। মই দেখিছোঁ বন্ধু পখৰ ৰ'দৰ এখন নিহালি, যেন সৃষ্টিশীলতাৰ মনত কৰিছে আমনি। তথাপি মেৰিয়াব পৰা নাই কৰ্ম নিপুণ মনক ভাগৰি গৈছে নিহালি। মই যেতিয়া দেখোঁ বন্ধু পথাৰত আৱেগস্থিত মনবোৰ মোহমান হৈ পৰে আকাশ, পানী, বোকা, বতাহ আৰু মোক দি যায় হাতৰ পতাত তেজাল হৃদয়ৰ ধিপ ধিপ উশাহ। মই যেতিয়া দেখোঁ বন্ধু বোকাত নাঙল শিৰলুৰ দৃশ্য, হৃদয়ত দকৈ গাঁত খান্দে শস্য সিঁচো গোপনে গোপনে বাঢ়ি আহে। অৰ্থপূৰ্ণ জীৱনৰ সাৰ্থকতা তাতেই লুকাই থাকে। কত বছৰ হ'ল বোকাত ভৰি নিদিয়া, যুগবোৰেওচোন আজিকালি কামোৰ নমৰা হ'ল। বগলীবোৰৰ সভা, বৰা চাউলৰ আঠা, পাতত দিয়া দৰিকণা মাছৰ আঞ্জা তুমি জানো বন্ধু ঘূৰাই আনিব পাৰিবা? মোক লাগে আমাৰ পথাৰখন য'ত মই শৈশৱ অতিবাহিত কৰিছিলোঁ। দেউতাৰ কামত মাৰ অপূৰ্ব হাতৰ পৰশ। সেই সময় মোক লাগে, সেই আৱেগ মোক লাগে, সেই পথাৰখন মোক লাগে, সেই পথাৰখন মোক লাগে, সেই পথাৰখন মোক লাগে। ধন্যবাদ।